তোক রোস্ট কৰি হলো আমি আপ তোক রোস্ট কৰি হলো আমি আপ লাইফত ফার্স্ট দেখিছো নেউল আৰু সাপ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে অসমৰ কেৰিমনাতি তো বন্ধুসকল আজি আমি কথা পাতিম লাউৰাৰ ওপৰত আরে কতর কথা নকবি বে ভাই তুই যিখিনি খাওয়া না সেইখিনি মই ঠুঙা তোৰাং বে লাউৰা কেলা বাপেৰৰ পইচাত খাই ধোঁৱা উলিয়াই লাভ নাই কেতিয়াবা নিজৰ পইচাই খাই চাবি তেতিয়া গম পাবি মুখে নালাগে পকৰাই দি ধোঁৱা ওলাই যাব তোৰ আরে বিজি থাকো মোর লাইফ মোর খেনটাও ইন্টারেস্ট নাই বে কেলা আন কারোবার লাইফ ইয়াক কেলা কোনো পাত্তাই নিদিয়ে পাত্তা দিলেহে কাৰোবাৰ লগত বিজি থাকিবি কোনো পাত্তাই নিদিয়ে তই কাৰ লগত বিজি থাকিবি বে কেলা কি যে কথাবিলাক ক কিনো কাৰ বাল ভিডিঅ' বনাই ইহে জানে 2-3 ছেকেণ্ডৰ কথা ক'ব আৰু 7-8 মিনিটৰ বেকগ্ৰাউণ্ডৰ মিউজিক দি দিব আৰু কিনো কয় কাৰ বালখন কয় ইয়াৰ কেলা কথা বুজিয়ে পাব নোৱাৰি মানে কিনো কয় বুজিয়ে নাপায় কি যে ভিডিঅ' বনায় আবে ব্রো তুই এটাই কথা শুনা বে মোক রোস্ট কৰি হলে তই আপ মই তোর ছাই ওপর বাপে তোক রোস্ট কৰি হলো আমি আপ তোক রোস্ট কৰি হলো আমি আপ লাইফত ফার্স্ট দেখিছো নেউল আৰু সাপ ই কাৰ বাল ভিডিঅ' বনাই ইহে জানে ই কেতিয়াবা ক'ব কাৰোৰ ওপৰত ইণ্টাৰেষ্ট নাই আৰু কেতিয়াবা ক'ব ইয়াক ডাবল কৰিবলৈ Fuck me, suck me, fuck me. I'm the ice cream man.